সম্পৰ্কবোৰত অংক নহয় আৱেগ থাকে আৰু আৱেগবোৰৰ পাৰ্চেণ্টেজ নোলায়। এনেকুৱা কিছুমান ফাণ্ডামেণ্টেল সহজ সৰল কনচেপ্টৰ ওপৰত এই ভেলেণ্টাইন্স উইকত জেৰড ড্ৰামাই প্ৰস্তুত কৰি উলিয়াইছে এখন ধুনীয়া ৰোমেণ্টিক শ্বৰ্ট ফিল্ম প্ৰেমৰ পাকঘৰ, য'ত অভিনয় কৰিছে নৱদীপ বৰগোহাঁই, মধুস্মিতা দিহিঙীয়া, দ্য ভেৰি ফেমাছ বেদব্ৰত বৰা, পুনম বৰ্মন আৰু বিষ্ণুজ্যোতি হেণ্ডিক। আৰু ইয়াৰ ষ্টৰিটো লিখিছে নিজে বেদব্ৰত বৰাই আৰু লগতে স্ক্ৰিপ্ট আৰু ডাইলগবোৰ লিখিছে বিষ্ণুজ্যোতি হেণ্ডিক আৰু বেদব্ৰত বৰাই একেলগে মিলি। চ' গোটেই শ্বৰ্ট ফিল্মখনৰ কাহিনী আৰম্ভ হয় এখন উবেৰৰ পৰা, য'ত মহানগৰীত উবেৰৰ অভাৱ হোৱাৰ কাৰণে দুজন অচিনাকিয়ে তেওঁলোকৰ উবেৰখন একেলগে শ্বেয়াৰ কৰিবলগীয়া হয়, য'ত এজন প্ৰেম ভালপোৱা সম্পৰ্ক আদিত খুব বেছিয়ে দৃঢ় বিশ্বাসী আৰু আনজন একেবাৰে প্ৰেক্টিকেল। আৰু গাড়ী ষ্টাৰ্ট দিয়াৰ লগে লগে এজনৰ প্ৰেমিকাৰ ফোন কল আহে, য'ত আমি গম পাওঁ যে প্ৰেমিকজন নথকাৰ বাবে তেখেতৰ প্ৰেমিকাই নিজে এসাঁজ ৰান্ধি খাব পৰা নাই। আৰু তাকে শুনি পেলাই ওচৰৰ মানুহজনে আচৰিত হয় যে এনেকুৱা প্ৰেমিকো থাকেনে যে নিজে অকলে ৰান্ধি ভাত সাঁজ খাবও নোৱাৰে। আৰু ইয়াকে লৈ অৱশেষত দুজনৰ মাজত এক আলোচনা আৰম্ভ হয়, য'ত এজনৰ মতে সম্পৰ্কত সৰু সুৰা এডজাষ্টমেণ্ট কৰাটো খুবেই প্ৰয়োজনীয় আৰু আনজনৰ মতে নিজৰ ফ্ৰীডম আৰু স্পেচৰ বাদে আন একো প্ৰায়ৰিটি দিয়াটো উচিত নহয়। কিন্তু ইয়াত প্ৰশ্নটো হ'ল, সঁচাকৈয়ে ফোন অহা প্ৰেমিকজনৰ প্ৰেমিকাজনীয়ে অহংকাৰীভাৱে ভাত ৰান্ধি খাব নোৱাৰে নেকি? আৰু সঁচাকৈয়ে বাৰু এই ল'ৰাজন ইমানেই নৰম নে যে ইমান টাৰ্মছ এণ্ড কণ্ডিশ্যন থকাৰ পিছতো তেখেতে নিজৰ প্ৰেমিকাক এৰি দিয়া নাই, নে ইয়াৰ কাৰণ আৰু বেলেগ কিবা? সেইটোৰ বাবে আপুনি এই শ্বৰ্ট ফিল্মখন সম্পূৰ্ণৰূপে চাব লাগিব, যিটো আপুনি ইউটিউবত একেবাৰে ফ্ৰীত জেৰড ড্ৰামা চেনেলটোত চাব পাৰিব, যাৰ লিংকটো মই ডেছক্ৰিপশ্যনত অলৰেডি দি থৈ দিছোঁ। আৰু যেনেকৈ কাহিনী লাহে লাহে আগবাঢ়ে আমি গম পাওঁ যে এই যে প্ৰেক্টিকেল মানুহজন আচলতে বাস্তৱ জীৱনত তেওঁ বহুত বেছি অকলশৰীয়া। আৰু তেখেতৰ এই অকলশৰীয়া হোৱাৰ কাৰণ তেখেতৰ প্ৰেক্টিকেল ডিচিশ্যনবোৰ নে আন বেলেগ কিবা? আৰু তেওঁ চিৰ জীৱনে এনেদৰে অকলশৰীয়া হৈয়ে থাকেনে, নে এই প্ৰেমিকাৰ ফোন অহা ল'ৰাজনক লগ পোৱাৰ পিছত তেখেতৰ মনত কিছু সাল সলনি ঘটে? এই গোটেইখিনি কথা 31 মিনিটৰ এই শ্বৰ্ট ফিল্মখনত বহুত ধুনীয়াকৈ উপস্থাপন কৰা হৈছে। এইখিনিতো হৈ গ'ল এই শ্বৰ্ট ফিল্মখনৰ কাহিনীৰ বিষয়ে। কিন্তু কাহিনীৰ বাদেনো আৰু বেলেগ চিনেমাখনত চাবলগীয়া কি আছে? চ' কাহিনীৰ বাদে চিনেমাখনৰ আন এটা ষ্ট্ৰং পইণ্ট হ'ল ইয়াৰ কেৰেক্টাৰ্ছবোৰ, স্পেচিয়েলি বেদব্ৰত বৰা। তেওঁৰ অভিনয় চালে আপোনাৰ এবাৰো এনেকুৱা অনুভৱ নহ'ব যে নিজৰ চৰিত্ৰটো জাষ্টিফাই কৰিবলৈ তেখেতে কিবা এক্সট্ৰা এফৰ্ট দি আছে। আৰু ইমান ডিপ আৰু ধুনীয়া পাঞ্চলাইনবোৰো তেখেতে ইমান চিম্পলি ডেলিভাৰ কৰিছে যে এবাৰৰ কাৰণে আমাৰ অনুভৱ নহয় যে তেখেতে কোনো এটা কেৰেক্টাৰ প্লে কৰি আছে, মানে পিয়'ৰ নেচাৰেল। আৰু লগতে চিনেমাখনৰ বেকগ্ৰাউণ্ড মিউজিক ভেৰি কেচি, ৰোমেণ্টিক এণ্ড একৰ্ডিং টু দ্য স্ক্ৰিপ্ট। আৰু কাহিনীটোৰ বিষয়ে আৰু কিনো ক'ম, হেডছ অফ টু জেৰড ড্ৰামা। মাত্ৰ 31 মিনিটছতে ইমান চিম্পল ইয়াত ধুনীয়া কাহিনী এটা আমাক দিয়াৰ বাবে, তাকো এই ভেলেণ্টাইন্স উইকত। গোটেই শ্বৰ্ট ফিল্মখনৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ, আপোনালোকে তাত গৈ কিনে ক্লিক কৰি চিনেমাখন চাব পাৰে। আৰু লগতে আপোনালোকৰ শ্বৰ্ট ফিল্মখন চাইনো কেনে লাগিল কমেণ্ট কৰি কিনে জনাবলৈ নাপাহৰিব। আৰু যদি চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে এবাৰ ছাবস্ক্ৰাইব কৰি দিব, কাৰণ ইয়াতে অকল মুভি ৰিভিউ নহয় আৰু বহুত কিবা কিবি পাব। আৰু সময় থাকিলে বৰ্তমান আপোনালোকে স্ক্ৰীণত দেখি থকা মোৰ ভিডিঅ'বোৰ চাব পাৰে আৰু শ্বেয়াৰ কৰিব পাৰে। চ' আজিলৈকে ইমানে, আকৌ লগ পাম